নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অনুৰাগ অসমীয়াৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই উপস্থিত হৈছোঁ মোৰ লগৰ কলেজীয়া বন্ধু খনিন্দৰ ৰিচিপশ্যন। ইতিমধ্যে বিয়া হৈ গৈছে, তেওঁ আজি মানে ৰিচিপশ্যন দিছে। ৰিচিপশ্যনৰ লৈ মই আজি অকণমান দেৰি যদিও আহিলোঁ, আহি পেলাই তেওঁ বিয়াৰ এটা পৰিৱেশকে বোলো ভিডিঅ' কৰোঁ বুলি ভাবি মই পৰিৱেশটো ভিডিঅ' কৰিছোঁ। মই সোনকালে আহিছিলোঁ, সেইটো কাৰণে যিমান মানুহ কম হৈ আছিলে। ইয়াৰ ৰাহুল ভাইটি আৰু লগৰীয়া খনিন্দ আমাৰ দৰা হয়, ধুনীয়াকৈ মছলা আৰু তামোল দি আছে। ছোৱালীটো ভিতৰলৈ গ'লগৈ বাৰু দৰা তাৰপিছত এয়া আপোনাৰ ৰভাতলীৰ পৰিৱেশ। দুই এজন মানুহ অতিথি ইতিমধ্যে আহি পাইছেহি, আৰু এয়া আমাৰ মাক, খনিন্দৰ মাক অভ্যৰ্থনাস্থলীত বহি আছে। আৰু এয়া মোৰ লগৰ বিপুল গোহাঁই হয়, তাৰ লগতে মই আহিছিলোঁ। সি উপস্থিত হৈ পূৰা কফি দবাই আছে। তাৰপিছতে ৰভাতলীলৈ মই সোমাই আহিছোঁ। ৰভাতলীত বুফে ছিষ্টেম কৰিছে, ইতিমধ্যে লগত ধুনীয়া পৰিৱেশ। আপোনাৰ সুৰুচমুখী কেটাৰিং পাৰ্টি, কছাৰীহাটৰ এটা ধুনীয়া বুফে পাৰ্টিয়ে অভ্যৰ্থনা কৰি আছে। ইতিমধ্যে আৰম্ভ হৈছে, আপোনাৰ অভ্যৰ্থনা কাৰ্যসূচী আৰম্ভ হৈছে। এয়া চব, আৰু মই ভিতৰলৈ সোমাই আহিছোঁ। আচলতে বিয়াৰ এটা পৰিৱেশ কাৰণে অলপ উদুলি মুদুলি বা পৰিৱেশ এটা হৈ থাকে। আপোনাৰ এইখিনিত কফিস্থলী, দৰাই ৰভাৰ তলত তামোল পাণ দি আছে, চফ গুটি দি আছে। কফি, নিমকি আৰু কফি। আকৌ কফি খাবলৈ দিয়েতো। আমাৰ বিপুলে নিমকি আৰু কফি খাম বুলি ভাবি পেলাই কফি একাপ লৈছেহি। ক'বলগীয়া পৰিৱেশ প্ৰকৃততে টাউনীয়া জেগা যদিও বৰ শান্ত সুন্দৰ পৰিৱেশ। আৰু বিশেষকৈ এয়া ৰাহুল ভাইটিয়ে প্ৰথম অভ্যৰ্থনা আৰম্ভ কৰিছে। সেইদিনাখন খাবলৈ লৈছে, মই লগত গৈছিলোঁ। ইয়াতে এয়া ৰাহুলে বেয়া নহয়। খাদ্য গ্ৰহণ কৰিছে। ধুনীয়াকৈ ডেস্ক টেবুল পাৰি থোৱা আছে, কোনোবাই বহি পেলাই খাবও পাৰে, থিয় হৈ খাব পাৰে। ধুনীয়াকৈ প্লেট সজাই থোৱা আছে, আৰু এয়া আপোনাৰ কামত ব্যস্ত হৈ আছে কাৰিকৰ পাৰ্টি। এয়া হৈছে কাৰিকৰ পাৰ্টি, ধুনীয়া সুন্দৰকৈ বনাই আছে, ধুনীয়া ব্যঞ্জন বনাই আছে। আৰু মোৰ আজি উদ্দেশ্য আচলতে ভিডিঅ' কৰাৰ উদ্দেশ্য নাছিলে, মই আহিছিলোঁ কাৰণে এটা ভিডিঅ' কৰিলোঁ। আৰু আপোনালোকে যদি বিয়া পৰিৱেশটো ধুনীয়া পাইছে, তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিব বুলি আশা থাকিলে। আৰু আজিলৈ ইমানেই ভিডিঅ'টো, আপোনালোকে মোক চাই থাকিব। নমস্কাৰ।